29 डिसेम्बराव बाक्सानि जालानि सुबुंफोरा जमा जानानै अबर' सुरक्षा कमिटिनि फिनजाथाय सुबुं ज' जानायजों जेबो जाहोनावनो सोमोन्दो गैया अबर' सुरक्षा कमिटिया बाक्सानि भटेबारियाव खौरां मेलनि गेजेरजों संगठननि थासारिखौ रोखा खालामो अबर' सुरक्षा कमिटिनि मिरु नेहाथारि मागब राजबंसिया बे जथुमाव गण सुरक्षा पार्टीनि एसेम्बलियाव खेंफोरथि होयो नेहाथारि मागब राजबंसिया बे संगठननिफ्राय सिगाङावबो बोख्लायजानाय सिगांनि नेहाथारि जगेश्वर कलितानि गाज्रि खामानि जगेश्वर कलिताया अबर' सुरक्षा कमिटिनि गेजेराव गावस्रालायहोनोसो बाहागो लादों। अबर' सुबुंफोरनि न्याय अधिकार लाबोनायनि थाखायसो अबर' सुरक्षा कमिटिनि बिबान मोनथाय मोननो थाखाय राजा लामायाव खालामनाय संग्रामजों लोगोसे सरकारजोंबो सावरायलायगोन। बिजेपि इउपिपिएलनिफ्राय समान समान खामानि मावगोन अबर' सुरक्षा कमिटिया 29 डिसेम्बरनि जथुमहालागै थांनाङा खावलायदों अबर' सुरक्षा कमिटिया। আমি অবর সুরক্ষা সমিতি আজি কিছুদিন ধৰি সোশ্যাল মিডিয়াতে হোক বা অন্যান্য প্ৰচাৰ মাধ্যমৰ যোগেদি আমি এটা কথা জানিব পাৰিছোঁ যে আমাৰ অবর সুৰক্ষা সমিতিৰ বিষয়ে বিভিন্ন ধৰণৰ অপপ্ৰচাৰ ইতিমধ্যে এটা পক্ষই চলাই আছে। সেই সম্পৰ্কত আমি অবর সুৰক্ষা সমিতিয়ে স্পষ্ট কৰি দিব বিচাৰিছোঁ যে অবর সুৰক্ষা সমিতি কোনো ৰাজনৈতিক দল বা কোনো ৰাজনৈতিক ব্যক্তিৰ বহতীয়া নহয়। এক নম্বৰ কথা যে অবৰ সুৰক্ষা সমিতি এটা অৰাজনৈতিক সংগঠন অবৰ ৰাইজৰ যিসমূহ অধিকাৰ এই অধিকাৰসমূহ আজৰি অনাৰ স্বাৰ্থত অবৰ সুৰক্ষা সমিতিৰ জন্ম হৈছিল। কোনো ৰাজনৈতিক দল বা ৰাজনৈতিক ব্যক্তিৰ মুনাফা আদায় কৰি দিয়াৰ স্বাৰ্থত অবৰ সুৰক্ষা সমিতিৰ জন্ম হোৱা নাছিল। যে আজি যোৱাকালি আমি এটা সোশ্যাল মিডিয়া যোগে এটা কথা আমি জানিব পাৰিছোঁ যে জগেশ্বৰ কলিতা নামৰ কোনোবা এজন ব্যক্তিয়ে অহা 28 ডিসেম্বৰ তাৰিখে জালাহত অবৰ সুৰক্ষা সমিতিৰ নাম লৈ এখন গণসমাৱেশৰ আয়োজন কৰিছে। এইটো আমাৰ এইটো কথা স্পষ্ট যে 28 ডিসেম্বৰ তাৰিখে জালাহত অবৰ সুৰক্ষা সমিতিয়ে কোনো ধৰণৰ গণসমাৱেশৰ আয়োজন কৰা হোৱা নাই। এইখন গণসুৰক্ষা পাৰ্টিৰ গণসমাৱেশ। আমি এই কাৰণে কৈছোঁ যে আজি কিছুদিন আগত পেপাৰত বাতৰি কাকত যোগে আমি জানিব পাৰিছোঁ যে যোগেশ্বৰ কলিতাক ইতিমধ্যে তেওঁৰে সম্পাদক তেওঁৰে সমিতিয়ে ইতিমধ্যে অবৰ সুৰক্ষা সমিতিৰ তেওঁৰ যিখন যোগেশ্বৰ কলিতা অধীন অবৰ সুৰক্ষা সমিতিৰ সমিতি আছিল সেই সমিতিখনে যোগেশ্বৰ কলিতাক ইতিমধ্যে বহিষ্কাৰ কৰিছে। গতিকে তেওঁ ইতিমধ্যে আমি জানিব পাৰিছোঁ যে তেওঁ ইতিমধ্যে গণসুৰক্ষা পাৰ্টিত যোগদান কৰিছে আৰু সেইকাৰণে তেওঁক অবৰ সুৰক্ষা সমিতিৰ পৰা তেওঁলোকৰ যিটো গোট এই গোটৰ পৰা বহিষ্কাৰ কৰা হৈছে। আৰু সেইকাৰণে আমি কৈছোঁ যে অহা 28 ডিসেম্বৰ তাৰিখে জালাহত অবৰ সুৰক্ষা সমিতিয়ে কোনো ধৰণৰ গণসমাৱেশৰ আয়োজন কৰা নাই। সেইখন অবৰ সুৰক্ষা সমিতিৰ গণসমাৱেশ নহয়, সেইখন গণসুৰক্ষা পাৰ্টিৰ গণসমাৱেশ। তাত আমি সমূহ অবৰ ৰাইজক আমি আহ্বান জনাইছোঁ যে যিহেতু আমি অবৰ সুৰক্ষা সমিতিয়ে কোনো ধৰণৰ গণসমাৱেশ আয়োজন কৰা হোৱা নাই, আমি ইতিমধ্যেই চিৰাং, কোকৰাঝাৰ, বাক্সা আৰু ওদালগুৰিত আমি গণসমাৱেশ আয়োজন কৰাৰ এটা আমি সিদ্ধান্ত গ্ৰহণ কৰি থৈছোঁ। আৰু সেইখন গণসমাৱেশত 28 ডিসেম্বৰত যিখন গণসমাৱেশ আয়োজন কৰিছে সেইখনত আমি যাতে কোনো ধৰণৰ অবৰ ৰাইজে যোগদান নকৰে তাৰ কাৰণে আমি অবৰ ৰাইজক আহ্বান জনাইছোঁ। আৰু এটা কথা আমি স্পষ্ট কৰি দিছোঁ যে ইতিমধ্যেই এই যোগেশ কলিতাৰ দৰে কিছুমান ব্যক্তিয়ে অপপ্ৰচাৰ চলাইছে যে অবৰ সুৰক্ষা সমিতিয়ে ইতিমধ্যে এই ভাৰতীয় জনতা পাৰ্টি বিজেপি আৰু ইউপিপিএলত সোমাই পৰিছে। আমি কোনো ৰাজনৈতিক দল ইউপিপিএলে হওক বা বিজেপিয়ে হওক কোনো ৰাজনৈতিক দলত আমি সোমাই পৰা নাই। আমি মাত্ৰ চৰকাৰৰ লগত যোগাযোগ ৰাখিছোঁ। আমি এইকাৰণে চৰকাৰৰ লগত যোগাযোগ ৰাখিছোঁ যে চৰকাৰৰ পৰা আমাৰ অধিকাৰসমূহ আমাৰ সুবিধাসমূহ কি ধৰণে আমি আদায় কৰিব পাৰোঁ। আমি এটা কথা জানো যে আমি বুলিয়ে নহয়, এটা কথা সকলোৱে জানে যে আলোচনাৰ মাধ্যমতে সকলো সমস্যা সমাধান হয়। আৰু সেইকাৰণে আমি চৰকাৰৰ মজিয়াত আমি আমাৰ সমস্যাসমূহ উপস্থাপন কৰিছোঁ আৰু আমাৰ সমস্যাসমূহ আমি আদায় কৰাৰ কাৰণে আমি চৰকাৰৰ লগত আলোচনাত মিলিত হৈছোঁ। আৰু চৰকাৰকো আমি বিজেপি চৰকাৰেই হওক বা ইউপিপিএল চৰকাৰেই হওক বিটিচি চৰকাৰেই হওক আমি স্পষ্ট কৰি দিছোঁ যে চলিত ডিচেম্বৰ মাহৰ ভিতৰত যদি আমাৰ দিয়া প্ৰতিশ্ৰুতিসমূহ পালন নকৰে তেতিয়াহ'লে 1 জানুৱাৰীৰ পৰাই অবৰ সুৰক্ষা সমিতিয়ে পুনৰ আন্দোলন ঘোষণা কৰিব। 1 জানুৱাৰীৰ পৰাই বিটিএডি পুনৰ উত্তপ্ত হৈ পৰিব। আমি সমূহ অবৰ ৰাইজক এটা কথা আমি আহ্বান কৰিব বিচাৰিছোঁ যে যোগেশ কলিতা ডাঙৰীয়াই যিটো ইতিমধ্যে অপপ্ৰচাৰ চলাইছে যে তেওঁ সোশ্যাল মিডিয়া যোগে কৈছে যে অহা 28 ডিসেম্বৰ তাৰিখৰ যিখন গণসমাৱেশ তাত তেওঁলোকৰ পৰা আঁতৰি অহা লোকসকলো তেওঁলোকৰ লগত লগ হৈ
সেই সমাৱেশখন আয়োজন কৰিছে। আমি তেওঁক এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে তেওঁ আঁতৰি গৈছে নে আমি আঁতৰি আহিছোঁ। তেওঁ আমাৰ পৰা মূল সুঁতিৰ পৰা তেওঁ আঁতৰি গৈছে। এইকাৰণে কৈছোঁ তেওঁ আঁতৰি গৈছে যে যেতিয়া পুৰাণ বিজনীত যেতিয়া অবৰ সুৰক্ষা সমিতিৰ গণ অভিৱৰ্তন হৈছিল, এই গণ অভিৱৰ্তনত ৰচিদ চৌধুৰী আৰু যোগেশ্বৰ কলিতাক ৰচিদ চৌধুৰী সভাপতি আৰু যোগেশ্বৰ কলিতাক সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়া হৈছিল। কিন্তু যোগেশ্বৰ কলিতাই সেই সাধাৰণ সম্পাদকৰ দায়িত্ব পালন নকৰি তেওঁ আঁতৰি ফুৰি তেওঁ স্বতন্ত্ৰভাৱে এখন নিজাববীয়াকৈ ব্যক্তিগতভাৱে এখন কমিটি গঠন কৰিছিল আৰু সেই কমিটিখনৰ দ্বাৰাই তেওঁ পৰিচালিত হৈ আছিল। আৰু সেইকাৰণে কৈছোঁ তেওঁক যিহেতু ৰাইজে অভিৱৰ্তন পাৰ্টিৰ সাধাৰণ সম্পাদকৰ দায়িত্ব দিছিল, সেই সাধাৰণ সম্পাদকৰ দায়িত্ব পালন নকৰি তেওঁ ৰাইজৰ মাজৰ পৰা বিচ্ছিন্ন হৈ আঁতৰি গৈছিল। সেই আঁতৰি গৈ তেওঁ এতিয়া পুনৰ আমাক দোষাৰোপ কৰিব বিচাৰিছে। তেওঁ কৈছে যে আমি আঁতৰি আহিছোঁ। আমি কেতিয়াও আঁতৰি অহা নাই। আমি ৰাইজৰ মাজতে আছোঁ, ৰাইজৰ মাজত থাকিম। আমি অবৰ ৰাইজৰ হৈ কাম কৰি যাম। আমি ভৱিষ্যতেও কাম কৰি যাম। আমি চৰকাৰৰ লগত আলোচনাত মিলিত সেইকাৰণে হৈছোঁ যে চৰকাৰৰ লগত যদি আমি ৰাজপথত যদি আন্দোলন কৰিয়েই যদি থাকোঁ তেতিয়াহ'লে হয়তো আমাৰ এই সমস্যাসমূহ কেতিয়াও সমাধান নহ'ব। আমি সেই ভাৱনা লৈ আমি চৰকাৰৰ লগত আলোচনাত মিলিত হৈছোঁ আৰু আমি চৰকাৰৰ লগত আলোচনাত মিলিত হৈ আমি গোটেই আমি আজৰি আনিব নোৱাৰিলেও কিছু সংখ্যক হ'লেও আমি কিছু পাৰ্চেণ্ট হ'লেও আমি কিছুমান সমস্যা আমি সমাধান কৰিবলৈ সক্ষম হৈছোঁ। ইতিমধ্যে আমি শ্বহীদসকলক আমি ন্যায্যতা প্ৰদান কৰিবলৈ আমি সক্ষম হৈছোঁ। চৰকাৰে শ্বহীদসকলক ন্যায্যতা প্ৰদান কৰিবলৈ তেওঁলোকে ইতিমধ্যে ন্যায্যতা প্ৰদান কৰিছে, আৰ্থিক সাহায্য প্ৰদান কৰিছে। ইতিমধ্যে আৰু আমাৰ 12জনীয়া লিষ্ট এখন আছে, সেইটো লিষ্টখন হয়তো 2 এদিনতে ইতিমধ্যে তেওঁলোকে প্ৰদান কৰিব। এইকাৰণে আমি যোগেশ কলিতাৰ দৰে কিছুমান ব্যক্তিক আমি সকীয়াই দিব বিচাৰিছোঁ যে অবৰ সুৰক্ষা সমিতিৰে নাম লৈ যাতে তেওঁলোকে ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি নকৰে, বিভাজনৰ সৃষ্টি নকৰে। তেওঁলোকক আমি আহ্বান জনাইছোঁ, তেওঁলোকে আমাৰ মাজলৈ আহক, আমাৰ মাজত থাকক, আমাৰ মাজত থাকি অবৰ ৰাইজৰ হৈ কাম কৰক। অবৰ ৰাইজৰ যিকোনো সমস্যা, এই সমস্যাসমূহ তেওঁলোকে আমাৰ মাজত থাকি আগুৱাই লৈ যাওক, সমাধানৰ কাৰণে চেষ্টা কৰক। তাৰ কাৰণে আমি যোগেশ্বৰ কলিতাৰ দৰে ব্যক্তিসকলক আমি আহ্বান জনাইছোঁ। रायजो राजाफोरनि थाखाय गोजोनथाव खौरां। बिटिआरनि गाहाय राजथावनि क'क्राझार सहरनि जेडी र'डजों नांजाबनाय सुदेमपुरी गांजेमा बाजाराव थानाय आइ आफा मेड लाइफ बिएम हस्पिटालाव रोंगौथि गोनां डक्टर आरो नार्स स्टाफफोरनि गेजेरजों गथ'साफोरनि बेरामजों लोगोसे जायखिजाया बेरामिफोरनि थाखाय होगासिनो दं मोजां फाहामथाय। बे हस्पिटालाव नोंथांमोनहा गोबां फाहामथाय खाबुफोर मोननो हागोन। 24/7 इमारजेन्सि सार्भिस, लेबरेटरी, फार्मासी, पेडियाट्रिक्स, मेडिसिन, गायनोकोलॉजी, डेन्टेल, यूरोलॉजी, डेन्टेल एक्सरे, प्ले एरिया, एक्सरे, सोनोग्राफी, ओटी, आईसीयू, एनआईसीयू, पीआईसीयू नि खाबुफोरखौ मोननो हागोन। आइ आफा मेड लाइफ बिएम हस्पिटाला 24 घन्टा जेब्लाबो खुलायै थागोन आरो लांलाय लाबोलायनि एम्बुलेन्सआबो मोजाङै सार्भिस थागोन। आबुङै खौरां लाहरनो थाखाय 91016554308822688026 जानबुं नम्बराव खौरां लाहरनो हागोन।